নমস্কাৰ, মোৰ নাম নাছিৰা খাতুন। মই বৰ্তমান আইনৰ ছাত্ৰী। মই 2017 আৰু 18 বৰ্ষত হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰীসকলৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটি অনুৰোধ লৈ আহিছোঁ যে 2017 বৰ্ষত মেধাৰ ওপৰত ভিত্তি কৰি ছাত্ৰীসকলক তেখেতে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ জৰিয়তে কেৱল 1000জনী ষ্টুডেণ্টকহে স্কুটি প্ৰদান কৰিছিলে। কিন্তু তাৰ পিছৰ পৰ্যায়ত আমি দেখিলোঁ যে 2018 আৰু 19 বৰ্ষত প্ৰায় সকলোখিনি ছাত্ৰীকে স্কুটি দিলে, যিখিনিয়ে ফাৰ্ষ্ট ডিভিজন পাইছিলে, মানে তেওঁলোকে 60% পাই স্কুটি পালে। কিন্তু আমাৰ 2017 বৰ্ষত এনেকুৱা বহুতো যোগ্য ছাত্ৰী আছে যিসকলৰ 80% আছে, 70% আছে, কিন্তু তথাপিও তেওঁলোক এই এৱাৰ্ডটোৰ পৰা বঞ্চিত হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই অনুৰোধ, তেখেতে এই বিষয়টোৰ ওপৰত যাতে পুনৰবাৰ দৃষ্টিগোচৰ কৰে আৰু এক উচিত ব্যৱস্থা গ্ৰহণ কৰি আমাক ন্যায় প্ৰদান কৰে। 2017 বৰ্ষৰ ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰাপ্তিৰ পৰা বঞ্চিত ছাত্ৰীৰ খুব চিপাঝাৰত। সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকক যোগ্যতাৰ বঁটা প্ৰদান কৰিবৰ বাবে আহ্বান। মামাই যোগ্য ছাত্ৰীসকলক বঁটা লাভ কৰাৰ পৰা বঞ্চিত কৰিলে কিয়? যিহেতু 2017 চনৰ পৰাই ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰাপ্তিৰ ব্যৱস্থা কৰা হৈছিল, সেই সময়ত 80% নম্বৰৰ ওপৰত পোৱা এই ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান কৰিছিল। পিছৰ সময়ছোৱাত 2018-19 বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰীকে এই বঁটা প্ৰদান কৰিলে 60% নম্বৰৰ পৰাই। 2017 চনত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত মুঠ 1000 গৰাকী ছাত্ৰীক এই বঁটা প্ৰদান কৰিছিল। উক্ত বৰ্ষৰ ছাত্ৰীসকলৰ যোগ্য নম্বৰ পোৱাৰ পাছতো তেওঁলোকক কিয় এই বঁটা লাভৰ পৰা বঞ্চিত কৰা হ'ল? হিমন্ত বিশ্ব শৰ্মাই মেধাৱী ছাত্ৰীসকলক স্কুটিৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান মেধাৱী ছাত্ৰীসকলৰ। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24। নমস্কাৰ, মই মধুস্মিতা নাথ। মই বৰ্তমান এগৰাকী অৰ্থনৈতিক বিভাগৰ ছাত্ৰী। মোৰ ঘৰ দৰং জিলাত। আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা অৱগত কৰাব বিচাৰিছোঁ যে যোৱা 2017 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণ যি প্ৰায় 1000 গৰাকী ছাত্ৰীক মেধাৰ ভিত্তিত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হৈছিল, কিন্তু তাৰ সম্পূৰ্ণ ব্যতিক্ৰম দেখা গৈছিল এই বঁটা প্ৰদানৰ ক্ষেত্ৰত যোৱা 2018, 19 আৰু 20 বৰ্ষত। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ বিনম্ৰ অনুৰোধ কৰিছোঁ যে তেওঁ এই বিষয়টি আকৌ এবাৰ বিবেচনা কৰি 60ৰ পৰা 80% নম্বৰ পোৱা যিসকল ছাত্ৰী আছে, গতিকে সেই সকলকো আমাক আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰি আমাক ন্যায় প্ৰদান কৰে যেন। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শিখাৰাণী ডেকা। মোৰ ঘৰ দৰং জিলাত হয়। মই 2017 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে 2017 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক যি ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হৈছিল, সেইটো মাত্ৰ 1000জনী ছোৱালীকহে প্ৰদান কৰা হৈছিল। কিন্তু পৰৱৰ্তী বৰ্ষত দেখা পাওঁ যে প্ৰায় 60% নম্বৰ পোৱা ছাত্ৰীসকলেও এই বঁটা পাবলৈ সক্ষম হৈছে। 2017 বৰ্ষত এনেকুৱা বহু ছাত্ৰী ৰৈ গ'ল যি 60% অধিক নম্বৰ পাইছিল। গতিকে তেওঁলোকেও তেওঁলোকৰ বঁটাটো পাওক। 2017 বৰ্ষৰ ছাত্ৰীসকলৰ হৈ আপোনাৰ ওচৰত আমাৰ ন্যায় বিচাৰিছোঁ। আমাকো আমাৰ যোগ্যতা প্ৰদান কৰক। নমস্কাৰ, মোৰ নাম শ্ৰী মুনমুন হাতী বৰুৱা। মই যোৰহাট জিলা 2017 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰী। এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে তেখেতে শিক্ষামন্ত্ৰী হৈ থকা কালছোৱাত 2017 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় 1000 গৰাকী ছাত্ৰীক ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদানৰ ব্যৱস্থা হাতত লৈছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত 2018 বৰ্ষ আৰু 2019 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰায়বিলাক ছাত্ৰীয়ে এই বঁটা পাবলৈ সক্ষম হোৱা দেখা গৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই অনুৰোধ যে তেখেতে এই বিষয়টোৰ ওপৰত পুনৰ দৃষ্টিগোচৰ কৰি আমাক ন্যায় প্ৰদান কৰে যে। ধন্যবাদ।